হাগিবলৈ আহিলে যদিও চালা হাগিব লগা নাই। কিনো হ'ল, কালি এই খাচী মাংস সোপা খুৱাই নে কিয়ে নে পেটডাল ভূত ভূতাই আছে, ইপিনে আকৌ হাগাডাল হোৱা নাই। মানে কি অশান্তি। এতিয়া যাব লাগে এফালে, মানে কি কৰোঁ। এই সোপা খাই লৈ পেলাই মোৰ মানে অশান্তি, খাবই নাপাই চালা। ৰাম, এই হাগাডাল আজি নহ'ব যেন পাইছোঁ। কিনো কৰোঁ এতিয়া। এই ফোনকে লগাওঁ ৰ বিতুপনলৈ। হেল্ল' বিতুপন, কি কৰি আছ বে? পাবজি খেলি আছ? ভালেই বে, তোৰ মোৰহে কেলা বুজিছ। কালি এই খাচী মাংস সোপা ডাঙৰ জোখাই খাই ল'লোঁ। এতিয়া কেলা এনেকুৱা লাগিছে মোৰ কিডনী বাহিৰ ওলালেও হাগা নোলাব বুজিছ। এতিয়া মানে বহুত টাইম মানে ৰখি এতিয়া বোলো নাই তোলৈকে ফোনটো লগাওঁ। হাগাটোতো লগাই নাই। তই কি পাবজি খেলি আছ? সেইদিনাখন যে কৈছিলি যে এই ৰত্নকান্ত যে পলাই গ'ল হয় হ'বলা? মই যে কেলা বৰ ভাল পাইছোঁ বুজিছ। সেইটোৱে মোৰ বাপেৰৰ আগত এদিন পিছে আহিছে ৰ। কি কৈ আছিলোঁ মানে এই সেইদিনা সেই বাপেৰৰ আগত সেইদিনা বুজিছ, সেইদিনাখন হাৰামিটোৱে মোৰ বাপেৰৰ আগত আহি পেলাই মোক কেলা ৱাৰ্ণিং দি থৈ গৈছে বুজিছ। কিয় মানে এই তাৰ জীয়েকক সেইদিনা এই চাৰিআলিত দেখোঁতে মানে চকু টিপা নাহিলোঁ, সেইটোকে লৈ পেলাই কেলা আমাৰ ঘৰত আহি তাল ফাল বুজিছ। একেবাৰে হুলস্থুল, তোৰ পিতেৰক চম্ভালি ৰাখ, হেন হে তেন হে আৰু তইতো মোৰ বাপেৰক জানই, মোক এনেকুৱা কেলা ধুলাই দিলে, মোক ভাবিলে এতিয়াও কটি বিষায় বুজিছ। কেলা এতিয়াও বিষ হয়। তাৰপিছত আৰু এতিয়া যেতিয়া মই শুনিলোঁ ইয়াৰ বোলে জীয়েক পলাই গ'ল, মই ঘৰতে দুটা চেও মাৰিয়ে দিছোঁ বিহুৰ। মই বোলো এতিয়া কি কৰিবি, এইটো তোৰটোতো সতী সাবিত্ৰী দেখুৱাই জীয়েক পলাই গ'ল কাইলৈ মই কেলা বুজিছ এই মাককে চকুটি মাৰিম কেলা। সি কিনো কৰে চাম মই উস্তাদি বুজিছ। সিহঁতে পোকৰকে পেন পিনে তথাপিও মানে সিহঁতৰ উস্তাদিটো নাযায়। জীয়েক যদি মানে সতী সাবিত্ৰী আছিল কেলৈ পলাই গ'ল বেলেগ চালা থাৰ্ড ক্লাছ মানুহ। সেইদিনাখন মোক এনেই মাৰ খোৱালে বুজিছ। ঠিকে আছে নাই সেইদিনাখনে বুজিছ। সেইদিনাখনৰ পৰাই মই তাক দেখিব নোৱাৰা হ'লোঁ আৰু বুজিছ। সেই যে মোক যে মোৰ বাপেৰৰ পৰা যে পিটন খোৱালে যে কেতিয়াবা দেখিব নোৱাৰা হ'লোঁ। ৰচোন মোৰজনী ফোন কৰিছে বুজিছ। তোক মই পিছত পাতি আছোঁ ৰাখিছোঁ মই ফোন আহি আছে ৰ। হেল্ল' দেহা, কোৱা। তোমাৰ কথাই ভাবি আছিলোঁ বুজিছা। বিচনাতে পৰি কিনো কৰিবা, তোমাৰ কথাই ভাবি আছিলোঁ। তোমাৰ অবিহনেনো মই আছে কোন কোৱা। তুমিয়ে মোৰ দিন আৰু তুমিয়ে মোৰ ৰাতি। তুমি নহ'লেতো মই মৰি যাম বুজিছা। কি কোৱা আকৌ, মই হ'লে তোমাক হ'লে মস্কা লগাম। এতিয়া হ'বলে মই হ'লে তাৰ মস্কা লগোৱা দিন আছে। তুমিয়ে মোৰ হ'ব লগা ৱাইফ, তোমাৰ বাহিৰেনো মই আছে কোন কোৱা দেহা। ঠিকে আছে কি তোমাক ফটো লাগে? নাই দিব পাৰিম, কিয় নোৱাৰিম। মোৰনো একে মুখখন কিনো একেবাৰে সেই চলমান খানৰ মুখখন। তুমি যে একেবাৰে খুজিলে মই ফটো দিব নোৱাৰিম। তোমাক নিদিনো মই কাক দিম বাৰু কোৱা। তোমাক মানে কি ধৰক এতিয়া মই 5 মিনিটৰ পিছত তোমাক মই দি আছোঁ তুমি অকণমান ধৈৰ্য ধৰা। মই মানে কি তোমাক ধৰি লওক পুটুককৈ মই এই সুদা মুখখনত ফটো উঠাই দিব নোৱাৰোঁ নহয়। অকণমান ষ্টাইল কৰি পেলাই দিম। 5 মিনিট ধৰা। মই 5 মিনিটত তোমাক মই ফটো দি আছোঁ। হোৱাটছআপত পাই যাবা, তুমি অনলাইন আহিয়ে যোৱা হোৱাটছআপত মই দি আছোঁ এতিয়া ৰাখিছোঁ দেই। ৰাখিছোঁ বাই। ৰাম, আকৌ এজনী ফোন আহিল। এতিয়া তুমি উত্তৰ দিয়া আৰু খালে। এতিয়া ক'ব বোলে তুমি কিয় বিজি আছিলা, কি কথা হেন তেন। এই ছোৱালীবিলাকো ব্ৰহ্মাই কিবা এই 6 চেঞ্চ দি থৈছে হ'বলা। সিজনীয়ে ফোন কৰাৰ লগে লগে সেইজনীয়ে ফোন কৰিবলৈ পায়। কি যে জ্বালা, ইফালে হাগা হোৱা নাই, ইফালে এজনীয়ে ফোন কৰি গৈছে, ইফালে এজনীয়ে সন্দেহ কৰিব। এতিয়া কি কৰোঁ, উপায় নাই আৰু ৰিচিভটোতো কৰিবই লাগিব। ৰিচিভকে কৰোঁ আৰু হেল্ল' জান, কোৱা। তোমাৰ কথা ভাবিছিলোঁ বুজিছা। তোমাৰ বাহিৰেনো আছে কোন মোক কোৱা। বিজি মানে মোৰ লগৰ এটাই ফোন কৰিছে। কোন লগৰ? তুমি মোক সন্দেহ কৰিছা? মোৰ লগৰ যে বিতুপন যে, বিতুপনে ফোন কৰিছিলে। তুমি লাগিলে সুধি ল'বা যোৱা। যদি আছেনো আকৌ তেতিয়াহ'লে মোক সন্দেহ কৰা কিয়? নাই জমটোতো যদি আহি যায় আমাৰ আগত, মই তোমাৰ আগত থিয় দিম কবিতা। খালে নাই কৰবি মোৰ মুখেদিহে ওলাই গ'ল বুজিছা। কি ক'বা আৰু ৰাম, সেইটোকেনো লৈ আকৌ কান্দিব হ'লনে? তুমি জানাই দেখোন মই গোটেই পৃথিৱীত তোমাৰ বাহিৰে মই কাকো ভাল নাপাওঁ বুজিছা। সঁচা, তোমাৰ শপত। কিয় তুমি বাৰু এনেকৈ কোৱা? কিয় তুমি এই জুবিন দাৰ গানটো শুনা নাই? কবিতা হৈ বুকুত তুমি সাৰ পোৱা না, মোৰ মনৰে কল্পনা জেতুকা হোৱা না। এতিয়া তুমি কোৱা, ইয়াত কল্পনা, জেতুকা, কবিতা এই তিনিজনী ছোৱালীৰ নাম জানো জুবিন দাই লোৱা নাই? এতিয়া যদি গৰিমা বৈ যে জুবিন দাক যদি উভতি ধৰে, জুবিনে গান কেনেকৈ গাব কোৱাচোন বাৰু? মোৰ কেছটো সেই তেনেকুৱাই। মই এতিয়া গানটো গাবলৈ ধৰিছিলোঁ, নুফুটিলে এতিয়া বুজি পাইছানে? এতিয়া মই কৰিম কি বাৰু কোৱা?
তুমি আৰু একেবাৰে সেই শ'ল মাছে ভেকুলী ধৰা দি মোৰ মুখতে থাপ মাৰি ধৰিলে আৰু মোৰ কথা ক'বলেই নাপালোঁ। তুমি আৰু যিহে একেবাৰে প্ৰত্যেকটো কথাই সন্দেহ কৰা। নাপায় নহয়, ইমান হ'বলৈ মানুহক হ'বলৈ সন্দেহ কৰে। মানুহে কিবা এটা কৰিবলৈ ধৰেহে তুমি একেবাৰে সেই শ'ল মাছে ভেকুলী ধৰা দি জঁপিয়াই ধৰিবা। নাপাওঁ, যোৱা, মই তোমাৰ কথা নাপাতো, মই তোমাক বেয়া পালোঁ, যোৱা। উফ ৰাম, ভালেহে বাচিছোঁ। মোৰ এই হাগাত লাগি থাকিলে আৰু কাৰ ফোন আহে ঠিক নাই আৰু। যাওঁ, হাগিবও নালাগিল আৰু মোৰ মাথাটো নষ্ট হ'ল। কি চাই আছে? চাই পেলাই আকৌ গুচি নাযাব। যোৱাৰ আগত লাইক আৰু শ্বেয়াৰ এটা কৰি থৈ যাব, আৰু পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া আপোনালোকে আমাৰ এনেকুৱা কমেডি ভিডিঅ' প্ৰথমে পাব। আৰু যোনে ছাবস্ক্ৰাইব নকৰিব সিহঁতৰ সেই ডুৱেল চিম থকা কাণ্ডবিলাক ধৰা পৰিব দেই, মই কৈ থ'লোঁ কিন্তু।